অসমৰ চবতকৈ ডাঙৰ কালী মন্দিৰ হয়। অসমৰ চবতকৈ ডাঙৰ কালী মন্দিৰ ক'ত আছে জানেনে? যদি নাজানে এইটো ভিডিঅ' লাষ্টলৈকে চাই থাকক, মই আপোনালোকক A to Z দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্দিৰখন আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দৰংগিৰিত। এতিয়া মই গৈ আছোঁ লাহে লাহে, গৈ চাওঁ কিমান ডাঙৰ মন্দিৰখন। ফুলি এক্সাইটেড হৈ আছোঁ। এফালে গৰমো বহুত দিছে, দেখি গমেই পাইছে, ৰ'দ পূৰা মুখত পৰিছে। এণ্ড জলদি যাওঁ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, বহুত ভাল পাব। বহুত গৰম লাগিছে, অলপ কুঁহিয়াৰৰ ৰস খাই লওঁ, গাটো ভাল লাগিব। এইখন দেখিছে, এইখনে মন্দিৰখন। বহুত ডাঙৰ, বাপৰে। আহি 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 পাই গ'লোঁ মই অসমৰ চবতকৈ ডাঙৰ কালী মন্দিৰ। পিছফালে দেখা পাইছে, অসমৰ চবতকৈ ডাঙৰ কালী মন্দিৰ হয়। তো দেখি বহুত ভাল লাগিছে, আপোনালোকক দেখাই আছোঁ একদম ওচৰৰ পৰা। অলপ ওচৰলৈ যাওঁ। মন্দিৰত আহি মই খুৰা এজনক লগ পালোঁ। তো খুৰাৰ পৰা দুটামান কথা জানিব বিচাৰিম। তো খুৰা, মন্দিৰখন কিমান চনত বনোৱা হৈছিল? এনে কিমান দিন হ'ল, কিমান বছৰ হ'ল? এইটো 6 বছৰ হ'ল বৰ্তমান। 6 বছৰ। 6 বছৰ। আৰু পূজা কোন তাৰিখে হয় এইটো? আমাৰ হোলীৰ 15 দিনৰ পিছত হয়। হোলীৰ 15 দিনৰ পিছত। হোলীৰ 15 দিনৰ পিছত হয়। মূৰ্তিৰ কাৰিকৰতে কিন্তু মইয়ে। আচ্ছা আচ্ছা। মানে আপুনিয়ে বনাইছে ন? হয় হয় হয়। মানুহ কেনেকুৱা হয় পূজাত? মানুহ বহুত মানুহ হয়। কেইদিন হয় বোলে পূজাটো? কিবা শুনিছোঁ 3 দিনমান হয় নেকি? 3 দিন হয়। 3 দিন হয় ন? 3 দিন। তো খুৰা লগ পাম, ভাল লাগিল আপোনাক লগ পাই। কথাখিনি ক'লে বহুত ভাল লাগিছে। তো খুৰাজনে বহুত ধুনীয়া ধুনীয়া কথা ক'লে। আৰু এই মন্দিৰটোৰ মাৰ প্ৰতিমাখন মানে খুৰাই বনাইছে। তো বহুত ভাল লাগিছে। তো আপোনালোকে দেখা পালে মন্দিৰখন বহুত ডাঙৰ আৰু প্ৰতিমাখন মানে 50 ফুটৰ ওপৰত হ'ব। তো দেখা পালে এইখিনিয়ে আছিলে আমাৰ অসমৰ ভিতৰত চবতকৈ ডাঙৰ কালী মন্দিৰ। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, বন্দে মাতৰম।